এজন মানুহ প্ৰিয় প্ৰথম আৰু অন্তিমজন নায়ক। এজন মানুহ যি মোৰ মুখৰ অকণমান হাঁহিৰ বাবে তেওঁৰ কলিজাত লাগি থকা শোষণৰ দাগবোৰ লুকুৱাই ৰাখে। এজন মানুহ যি মোৰ কণমানি আঙুলি এটাত ধৰি বাট বুলাই যায় হাজাৰ বাধাৰ প্ৰাচীৰ নেওচি। এজন মানুহ যি মোলৈ বিহু বুলি আনে এযোৰ নতুন পোছাক, যদিও তেওঁ নিজেই পিন্ধে হিয়নি ফটা পেণ্ট, পিছফালে কোচ খোৱা পুৰণি এটা চাৰ্ট। এজন মানুহ যাৰ মাজত বিচাৰি পাওঁ সৰ্বোচ্চ নিৰাপত্তা, যদিও তেওঁ বুকুখন জীৱনৰ ৰ'দ বৰষুণে থকা হৰকা কৰা। এজন মানুহ যাৰ দুচকুৰে মোৰ সফলতাবোৰ চকুলো হৈ বিৰিঙে, যদিও তেওঁ সুখবোৰ কেঁকুৰা নাঙলতে লুকালে। এজন মানুহ যি মোৰ গাত ছাঁ এটাৰ দৰে লাগি থাকে, নদীয়াত পৰোঁতে যিজনে লুকাই লুকাই এন্ধাৰত অকলে উচুপে। এজন মানুহ যাৰ দুচকুৰে দেখিছিলো জীৱন যাত্ৰাৰ সেই বাট, যি বাটেৰে গলে বোকা নালাগে কেতিয়াও গাত। সেই মাত এখন সবল হাত, যি দিছিল কেৱল সঁচা আৰু মানৱতাৰ পাঠ। দেউতা, তুমি মোৰ প্ৰিয় প্ৰথম আৰু অন্তিমজন নায়ক।